নমস্কাৰ প্ৰিয় দৰ্শক মই ইন্দ্ৰাণী আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ পাকঘৰত স্বাগতম জনাইছো আজি মই আপোনালোকৰ সন্মুখত বনাই দেখুৱাম গুড় আৰু খেজুৰৰ টক বা চাটনি এই গুড় আৰু খেজুৰৰ টক বনোৱা অতি সহজ খুব কম সময়ৰ ভিতৰতে কম সামগ্ৰীৰে এই টক বনাব পাৰি আৰু খুব সোৱাদৰ হয় বিশেষকৈ যিদিনা আমি নিৰামিষ খাদ্য বনাও সেইদিনা এই টকখনৰ লগত খাবলৈ বৰেই জুতি লগা বিশেষকৈ যেতিয়া লক্ষ্মী পূজা বা যিকোনো পূজাৰ সময়ত আমি ভোগ বনাও ঘৰতে খিচাৰি তৰকাৰীৰ লগতো এই টকখিনি খাবলৈ বৰেই সোৱাদ লাগে খুব সোৱাদ লাগে আহক দৰকাৰী সামগ্ৰীখিনি এবাৰ চাই লওঁ এয়া মই 4টা মজলীয়া সাইজৰ বিলাহী ভিতৰৰ গুটিবোৰ পেলাই ভালদৰে ধুই মিহি মিহিকৈ কাটি লৈছো এয়া খেজুৰ লৈছো বজাৰত এনেকুৱা ধৰণৰ খেজুৰ সহজে উপলব্ধ এনেকুৱা খেজুৰ আপোনালোকে লৈ আহিব আৰু সৰু সৰুকৈ কাটি লৈছো ভিতৰৰ গুটিবোৰ পেলাই দিছো এনেকে সৰু সৰুকৈ কাটি লব এয়া ৰিফাইন্ড অইল লাগিব বনাবৰ কাৰণে এই টকখন এয়া মই গুড় লৈছো ডাঙৰ চামুচেৰে 2 চামুচ গুড় লৈছো এনেকুৱা সৰু বাটিৰে এবাটি মিহি মিহিকৈ কাটি লৈছো এয়া আপোনালোকে চাব পাৰিছে এয়া মই 1 চামুচ চেনি লৈছো 20-25টা খিচমিচ লৈছো সোৱাদ অনুসৰি নিমখ কেঁচা জলকীয়া এটা সৰু সৰুকৈ টুকুৰাবোৰ কাটি লৈছো গুল গুলকৈ এয়া জিৰা পাউডাৰ লৈছো 1 চামুচ আৰু এয়া কলা সৰিহ লৈছো আধা চামুচ সৰু চামুচেৰে আহক বনোৱা আৰম্ভ কৰো খেজুৰ আৰু বিলাহীৰ টক এয়া পেনটো গৰম কৰি ললো ইয়াতে 4-5 চামুচ তেল দিম তেল ভালদৰে গৰম হ'বলৈ দিম এয়া তেল গৰম হৈছে ইয়াত কলা সৰিহ কিটা দি পেলাই ভালদৰে ফুটিবলৈ দিম কেঁচা জলকীয়া কেইটা দি দিম অকমান ঢাকনখন ৰাখিব লাগিব চিটিকি আহিব পাৰে বিলাহীখিনি যোগ কৰি দিম ভালদৰে মিক্স কৰি দিম সোৱাদ অনুসৰি নিমখখিনি যোগ কৰি দিম ভালদৰে মিক্স কৰি দিম বিলাহীখিনি যেতিয়ালৈকে মই ঢাকন দিয়া নাই 2 মিনিট ভাজি লৈছো বিলাহীখিনি এইখিনি সময়ত খেজুৰখিনি যোগ কৰি দিম ভালদৰে মিলাই দিম খেজুৰ আৰু বিলাহীখিনি ভালদৰে মিক্স কৰি দিছো এতিয়ালৈকে গেছটো মই বঢ়াই থৈ দিছিলো এতিয়া গেছটো একদম সিম কৰি দিম কমত থম আৰু 5 মিনিট সময় ঢাকন থৈ সিজিবলৈ দিম এ 5 মিনিট হৈ গৈছে ঢাকন খুলি চাম বিলাহীবোৰ সিজি গৈছে বিলাহীৰ টুকুৰাবিলাক খেজুৰো সিজিছে প্ৰায় গেছ মই কমতে ৰাখিছো এতিয়া ইয়াতে জিৰাৰ পাউডাৰখিনি যোগ কৰি দিম খিচমিচ কেইটা যোগ কৰি দিম ভালদৰে এটা মিক্স দিম এয়া ভালদৰে ভাজি ললো জিৰা পাউডাৰ দিয়াৰ পিছত খুব ধুনীয়া এটা গোন্ধ ওলাইছে এয়া চাওক বিলাহীৰ টুকুৰাবোৰ প্ৰায় গলি গৈছে এইখিনি সময়ত 1 কাপ পানী ইয়াতে যোগ কৰিম গেছটো বঢ়াই দিম আৰু উতল আহিবলৈ দিম উতল আহে মানে অকমান বিলাহীৰ টুকুৰাবোৰ ভালদৰে হেচি দিম যাতে ভালদৰে গলি যোৱাৰ দৰে হয় অকমান হেচি দিলো ভালদৰে গলি যোৱাৰ দৰে হ'বলৈ এইখিনি সময়ত ইয়াতে গুড়খিনি যোগ কৰি দিম লগতে 1 চামুচ চেনি লৈছো এয়া যোগ কৰি দিম গুড় আৰু চেনিখিনি ভালদৰে মিক্স কৰি দিলো এতিয়া 5 মিনিটৰ কাৰণে ঢাকন মাৰি থৈ দিম গেছ একদম সিমত ৰাখি ঢাকন মাৰি থৈ দিম এয়া 5 মিনিট হৈ গৈছে ঢাকন মাৰি থোৱাৰ এতিয়া ঢাকন গুচাই চাম
এয়া চাওক টক ৰেডি হৈছে টেক্সচাৰটো ভাল হৈছে কনসিস্টেন্সিটো মই যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱাই ৰাখিছোঁ তেনেকুৱাই হৈছে বেছি পনিয়াও হোৱা নাই বেছি গোটা হ'লেও ভাল নালাগে টক এয়া হৈ গৈছে এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু 5 মিনিট সময় ঢাকন ৰাখিম আপোনালোকৰ সন্মুখত পৰিবেশন কৰি দেখুৱাম প্ৰিয় দৰ্শক এয়া টক বনাই আপোনালোকৰ সন্মুখত মই পৰিবেশন কৰিছোঁ খুবেই সোৱাদৰ হৈছে খেজুৰ দিয়াৰ কাৰণে এই টকৰ সোৱাদটো অকলম বেলেগ ধৰণৰ হৈছে খুবেই সোৱাদৰ হৈছে আপোনালোকে এই টক খিচাৰি আৰু তৰকাৰীৰ লগত নিশ্চয় খাই ভাল পাব গতিকে মই বনাই থৈ দিছোঁ আপোনালোকৰ সন্মুখত মই দেখাই দিছোঁ পৰিবেশন কৰি এয়া মই মুগৰ দালিৰ খিচাৰি বনাইছোঁ লগতে মিক্স ভেজ এখন বনাইছোঁ আদা নহৰু নিদিয়াকৈ পিয়ৰ ভেজিটেৰিয়ান মই সবজি এখন বনাইছোঁ লগতে পায়স বনাইছোঁ এয়া চাওক এই টক খিচাৰি তৰকাৰীৰ লগত খাবলৈ খুবেই সোৱাদ লাগে আপোনালোকে নিশ্চয় লক্ষী পূজা সৰস্বতী পূজা দুৰ্গা পূজাত এনেকুৱা ধৰণকে খায় গতিকে মোৰ ৰেচিপিটো এবাৰ বনাই চাওক মই আপোনালোকক কৈছোঁ যে নিশ্চয় ভাল পাব খাই পেলাই নিশ্চয় সোনকালে বনাই খাব আৰু কেনেকুৱা লাগিল মোক কমেন্ট কৰি নিশ্চয় জানিবলৈ দিব আৰু যদিহে ৰেচিপিটো ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব প্ৰিয় দৰ্শক আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰ লগ পোৱাৰ আশাৰে